পকৰি বনাম দেই এতিয়া কি পকৰি খাবা আলু পকৰি জ্বলা পকৰি বাবা নমস্কাৰ পুনৰ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো আজি মই আলু পকৰি বনাম বুলি ভাবিছোঁ তো একদম চিম্পল ৰেচিপি হয় আৰু খাবলৈও বিৰাট টেষ্টি হয় তো ভাবিছোঁ আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ দেখাই বোলে আলু পকৰি খাই বতৰটো ঠাণ্ডা যিহেতু বৰষুণ দি আছে তো এতিয়া আবেলি হৈছে কিনো খাওঁ কিনো নাখাওঁ লাগিছে সেইবাবে আলু পকৰিকে বনাম বুলি ভাবিছোঁ তো আপোনালোকেও চাওকচোন বলক মই আলু পকৰি কেনেকৈ বনাওঁ তো মই আলুখিনি প্ৰথম বইল কৰি ল'লোঁ আলু পকৰি বনাবৰ কাৰণে আৰু এইফালে জলকীয়া কাটি লৈছোঁ মিহি মিহিকৈ আৰু এইফালে পিঁয়াজ লৈছোঁ আৰু ইয়াত আছে জিৰা তো চাই থাকক আপোনালোকে মই কেনেকৈ বনাই থাকোঁ এইখিনি প্ৰথম এতিয়া পিটিকি ল'ম আলুখিনি পিটিকা হৈ গ'ল তো এতিয়া নিমখ দি দিওঁ ইয়াত মই নিমখখিনি আলুৰ লগতে সানি ল'ম খুলি দিব লাগিব ৰ'বা তো এতিয়া বেচনখিনি ইয়াত দি দিম বেচন বেছিকৈ নিদিওঁ কমকৈ দিছোঁ বেছি দিলেও খাবলৈ বেয়া লাগে তো এইখিনি এতিয়া ভালদৰে আকৌ মিক্স কৰিম বাতিটো ধৰা দেহা বাতিটো ধৰি দিয়া দুটা হাতে ধৰা ওপৰত বহি লৈছোঁ কৰা ধৰি লোৱা ভালকৈ ধৰা এতিয়া পানীখিনি মিক্স কৰি ল'ম ভালদৰে পানীটো দি আকৌ লৰাই দিম নকৰিবা জান এখন নকৰিবা নহয় এইটো মিলাই দিওঁ এতিয়া মই ইয়াত অকণমান জিৰা দিম জাষ্ট অকণমান বেছি দিব নালাগে অলপ দিলোঁ তাৰপিছত এতিয়া ইয়াত কাটি থোৱা পিঁয়াজখিনি দি দিম পিঁয়াজখিনি এতিয়া ভালদৰে মিক্স কৰিম জলকীয়া এতিয়া নিদিওঁ দেহাই খাব যিহেতুকে সেইবাবে তাৰ কাৰণে দুটামান বনাই তাৰপিছতে জলকীয়াখিনি দিম হৈ গ'ল মিলাই নিমখ হৈছে তাক নিমখটো চেক কৰিবলৈ দিলোঁ সি নিমখ হৈছে বুলি কৈছে মই কাম কৰাতকৈ সি মোক বেছি কাম কৰিব টেঙা ক'ত পালা টেঙা হয় নি অঁ হৈ গ'ল তো এতিয়া বনাওঁগৈ বলক তেল গৰম হ'লেগৈ তো তেল বেছি দিয়া নাই কাৰণ মই পকৰি বেছিকৈ নবনাওঁ দেখাই খাব পৰাকৈ কেইটামান বনাম তো এইদৰে এনেকৈ আলু বইল কৰি এনেকৈ পকৰি বনাই খালে বহুতেই ভাল লাগে খাবলৈ বহুত টেষ্টি হয় অঁ জান কেলৈ হৈছে চাব লাগিব দেই কেলৈ হৈছে চাব লাগিব ৰ'বা তো এতিয়া লাহে লাহে লৰাই দিওঁ লুটি কৰি দিওঁ কোমল হয় একদম মানে আলুটো বইল কৰি দিয়া হৈছে বাবে একদম কোমল হয় পকৰিটো খাবলৈ তো ৰেডি হৈ গ'ল চাওকচোন ইমান ধুনীয়া লাগিছে আলু পকৰি তো খাবলৈও বহুতেই ধুনীয়া হয় আপোনালোকেওতো খাই চাব এনেদৰে বনাই খাবলৈ বহুত ভাল আৰু কমেণ্ট কৰি জনাবচোন কেনেকুৱা হ'ল মোৰ আলু পকৰিখিনি তো যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব এটা কৰি দিব তো আজিলৈ বাই বাই পুনৰ আকৌ লগ পাম আপোনালোকক